নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দেৱ এছামিজ টেক। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আজি মই এটা ধুনীয়া ভিডিঅ' লৈ আনিছোঁ। নিশ্চয় আপোনালোকে মোৰ এই স্ক্ৰীণতে দেখা পাইছে যে অসম পুলিচৰ এডমিট কাৰ্ড। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ভাবি আছেনে যে আসাম পুলিচৰ এডমিট কাৰ্ড কেতিয়া ওলাই আহিবগৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে একেবাৰে চৰকাৰে সোনকালে কিবা ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো আৰম্ভ কৰি দিব। বন্ধু বান্ধৱীসকল, আপোনালোকে আজিৰে পৰা প্ৰেক্টিছত ষ্টাৰ্ট কৰা। কোন তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব মই আজি আপোনালোকক মূৰৰ পৰা দেখুৱাম। আপোনালোকে নিশ্চয় 2017 চনতে এইটো এপ্লাই কৰা আছিলে। বহুত দিনৰ মূৰত 3 বছৰমান লাগি গ'ল ক'ভিডৰ কাৰণে। আমি চৰকাৰক এতিয়া দুখ দিব নোৱাৰোঁ। এতিয়া মই কৈ দিব বিচাৰিছোঁ যে আমাৰ ভেকেঞ্চি আছিলে কনষ্টেবলৰ টোটেল 6662টা। তাৰে কনষ্টেবল UBত আছিল 2391টা পোষ্ট। তাৰে কনষ্টেবল ABত আছিলে 4271টা পোষ্ট। বন্ধু বান্ধৱীসকল, আমাৰ ফিজিকেল ষ্টেণ্ডাৰ্ডটো আৰম্ভ হ'ব 1/9/2021। আমাৰ এইটো নেক্সট মাহৰ পৰাই আৰম্ভ হ'ব। 15খন ডিষ্ট্ৰিক্ট, এই ডিষ্ট্ৰিক্ট কোনকেইখন মই এতিয়া কৰিছোঁ: বিশ্বনাথ চাৰিআলি, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, হাইলাকান্দি, হোজাই, যোৰহাট, মৰিগাঁও, কামৰূপ মেট্ৰ', কৰিমগঞ্জ, কাৰ্বি আংলং, শিৱসাগৰ, শোণিতপুৰ এণ্ড ওদালগুৰি। এই 15খন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটছে প্ৰথমে আপোনালোকে প্ৰস্তুতিটো চলাই ল'ব। আপোনালোকৰ কিন্তু এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব এই মাহতে 20 তাৰিখৰ পৰা। আপোনালোকে নিশ্চয় দেখিছে ফ্ৰম এডমিট কাৰ্ডটো আছে 20/08/2021। বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ ইনফৰমেশ্যন সিমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানেই আছিল। আজি ইমানতে সমাপ্ত কৰিছোঁ।